আমি আজি লতাশিল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক ইতিমধ্যে এফআইআৰ এখন দিছোঁ। আৰু যিজন লিখকে সত্যৰঞ্জন বৰাই কোৰাণক বিকৃত কৰি যি আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক আৰু নাৰী জাতিটোক যি অপমান কৰিছে, সেই অপমানৰ কাৰণে আজি আমি এফআইআৰ দিছোঁ। আৰু আমাক ইতিমধ্যে আশ্বাস দিছে ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে ইতিমধ্যে এই বিষয়টোত উচিত তদন্ত কৰি দোষীক শাস্তি দিব বুলি ইতিমধ্যে আমাক কৈছে। আৰু লগতে আমি এই ডাৰ্ক ৱৰ্ল্ড পাব্লিকেশ্যনৰ বিৰুদ্ধেও আমি এই এফআইআৰত উল্লেখ কৰিছোঁ। গতিকে সেই প্ৰকাশনেও যাতে এনেকুৱা ধৰণৰ বিকৃত অৰ্থাৎ ধৰ্মৰ মাজত যাতে বিভেদৰ সৃষ্টি নহয়, যিহেতুকে আমি ভাৰতৰ সংবিধানে আমাক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে থকাৰ অধিকাৰ দিছে। আৰু তেওঁ যিটো কৰিছে সেইটো IPC ছেকশ্যনৰ 295 ধাৰামতে ইতিমধ্যে এইটো তেওঁক দোষী সাব্যস্ত হ'ব। গতিকে এই বিষয়ে আমি ইতিমধ্যে ইয়াতে গোচৰ তৰিছোঁ। আপুনি কিমান আশাবাদী যে আপুনি এজন মানুহৰ এগেইনষ্টে ব্যৱস্থা ল'ব পাৰিব বুলি? আমি সম্পূৰ্ণ আশাবাদী, যিহেতুকে এটা নিৰ্দিষ্ট ধৰ্মক তেখেতে টাৰ্গেট কৰিছে আৰু একমাত্ৰ ভুৱা পাব্লিচিটিৰ কাৰণে আমি জানো তেখেতে ইতিমধ্যে বিজেপি আৰু RSSৰ লগত জড়িত বুলিও গম পাইছোঁ। আৰু একমাত্ৰ তেখেতৰ উদ্দেশ্য সেইটো বুলিয়ে গম পাইছোঁ, যিহেতুকে ছ'চিয়েল মিডিয়াত ইতিমধ্যে বহুতো এই বিষয়টো লৈ চৰ্চা হৈছে। তেখেতৰ একমাত্ৰ উদ্দেশ্যই হৈছে এই মানে কি ভুৱা পাব্লিচিটি ল'ব আৰু ভুৱা পাব্লিচিটি লৈ নেক্সট বাৰ হয়তো MLAৰ কাৰণে টিকেট বিচাৰিব। আৰু এনেকুৱা মানুহক আমি সমাজৰ পৰা আমি দূৰ কৰিব লাগে, অতি সোনকালে সমাজৰ পৰা আমি বহিষ্কাৰ কৰিব লাগে এনেকুৱা মানুহক, ঠিক আছে। যিবোৰ মানুহে মানে সমাজত মানে কি এনেকুৱা বিভ্ৰান্তি